নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজুলীত। ৰ'ব মাজুলী বুলি ক'লে আপোনালোকে ভাবিছে চাগে যোৰহাট মাজুলীত নাই এতিয়া বৰ্তমান। মই আছোঁ টেঙাখাটত মাজুলীত। আৰু আমাৰ টেঙাখাটতো এখন মাজুলী বুলি আছে। বিশেষকৈ আমাৰ ইয়াত হলকণি মাজুলী বুলি কোৱা হয়, মানে হলকণি মাজুলী বুলিয়ে জনা হয়। আৰু এইফালে বিশেষ এটা কাৰণত আহিলোঁ। সেইফালে পিছত আছে দুলন দা আছে আৰু ফাৰ্ষ্ট নিউজৰ দুলন দাৰ লগত বিশেষ কাম এটাৰ কাৰণে আহিলোঁ। আৰু এইফালে দেখিছে বুঢ়ীদিহিং নৈ। আৰু এনেকৈ নদী পাৰৰ ফালে যদি আহোঁ, এটা যদি ভিডিঅ' নবনাওঁ ভালেই নালাগে। সেই গতিকে এটা শ্বৰ্ট এটা ল'লোঁ। আৰু ইয়াত নদী কাষত বহুত বিভিন্ন ধৰণৰ শাক পাচলি উৎপাদন কৰা হয়। আৰু বহুতো এনেকুৱা ভাল ভাল খেতিয়ক আছে, য'ত নেকি যিমানখিনি মানে চৰকাৰৰ ফালৰ পৰা সুবিধা পাবলগীয়া আছিলে সেইখিনি পোৱা নাই এতিয়ালৈকে। সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তাকে লৈ মানে কিছুমান অলপমান নিজৰ কাৰণে আহিলোঁ। আৰু এতিয়া অলপমান আগবাঢ়ি যাওঁ। আৰু এইখিনিতে আমাৰ হাইস্কুলত পঢ়া মানে লগৰ ল'ৰা ছোৱালী ভালেখিনি আছে। এতিয়া ঘৰবিলাক কোনখিনিত আছে বাৰু ভালকৈ নাজানো, কিন্তু কিছুমানৰ জানো। আৰু যদি হলকণি মাজুলীৰ পৰা কোনোবাই যদি ভিডিঅ' চাই আছে, কমেণ্ট এটা কৰি জনাব, ঠিক আছে, মই আছোঁ বুলি। আৰু এইফালে আহি পালোহি আমি য'ত দলং বনাই আছে, টিকিয়াবালি আৰু বামুণীৰ যিটো কানেক্টিং তাত যিটো দলং বনাই আছে তাৰ পালোহি। আৰু এবাৰ মই ভিডিঅ' বনাইছিলোঁ, তাত আপোনালোকক দেখাইছিলোঁৱেই। খুব বাৰিষা দিনত আহিছিলোঁ, সাংঘাতিক বোকাত আহিছিলোঁ। তেনেকৈ আহি মেলি আপোনালোকক দেখাইছিলোঁ। আৰু তেতিয়া কাম বন্ধ হৈ আছিলে, কাৰণ বাৰিষা হৈ আছিলে যে। আৰু এতিয়া পুনৰ আৰম্ভ কৰিছে কামবিলাক। আৰু এইফালে দেখিছে ওপৰত মানুহ উঠি আছে, খুঁটাবিলাক বনাই আছে। আৰু সিফালেও প্ৰায় মেচিন ইটো পাৰে মেচিন চলি আছে, সিফালেও আৰম্ভ কৰি আছে। আৰু এই দলংখন যদি হৈ যায় সঁচাকৈ খুব সুবিধা হ'ব, দুইটা পাৰৰ কাৰণে খুব সুবিধা হ'ব। আৰু এইটো যিটো ঘাটটো বামুণী ঘাটটো, আৰু বিভিন্ন ধৰণৰ ইয়াত ঘটনা ঘটি থাকে। সেই গতিকে সৰু সৰু টুলুকা নাওবিলাক থাকে, সেইকাৰণে ইমান ছেফটি নহয়। আৰু বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। সেইকাৰণে কথাটো কি হয়, দলংখন যদি হৈ যায় বহুতখিনি সুবিধা হ'ব গাঁৱৰ মানুহৰ কাৰণে, দুইটা পাৰৰ কাৰণে। আৰু বেছিদিন হোৱা নাছিলে, আজি কেইমাহমানৰ আগতে তেনেকৈ মাইকী মানুহ দুগৰাকী নাওতে তেনেকৈ উটি গৈছিলে। আৰু এইবিলাক নিউজত মানে বাতৰিত দেখাইছিলেই। গতিকে তেনেকুৱা ধৰণৰ ঘটনাৰ পৰা অলপমান হেৰি হ'ব, আৰু কি হয়, বঞ্চিত হ'ব। এইফালে দেখিছে এনেকুৱা ধৰণৰ মেচিনবিলাক ব্যৱহাৰ কৰিছে। আৰু জানিবলৈ চেষ্টা কৰিম। আমি ইয়াতে এজন ব্যক্তি আছে, যিজন মেচিন চলাব, মানে তেখেতলোকে গোটেই দলঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। দাদাজনৰ লগত কথা পাতিম। নমস্কাৰ দাদা, আপোনাৰ ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ নাম অবুবাক্কাৰ সিদ্দিক। আচ্ছা, আপোনাৰ এনেই ঘৰ বৰপেটা পৰা আহিছে ন? আচ্ছা, আপোনাৰ কিমান দিন? আচ্ছা, কিমান দিন হ'ল ইয়াত অহা আপোনালোকৰ? ইয়াতে থকা মোটামুটি ধৰকচোন যোৱা ছিজনত আহিছিলোঁ, ডিচেম্বৰ মাহত আহিছিলোঁ। আচ্ছা, আৰু এইবাৰ যোৱা বছৰ আহিছিলোঁ ডিচেম্বৰত, নৱেম্বৰত আহিছে। মানে আজিৰ পৰা আপোনালোকৰ কাম আৰম্ভ হৈছে? নাই, কামটো মোটামুটি ধৰকচোন 1.5 মাহ ধৰি আৰম্ভ হৈছে। আচ্ছা। আৰু এইবিলাক মেচিন চেচিন চব আপোনালোকে অপাৰেট কৰিব? আচ্ছা। আৰু কি বুলি কোৱা হয় এইটো মেচিনটো? এইটো পাৱাৰ উইঞ্চ বুলি কয়। পাৱাৰ উইঞ্চ। আৰু এইটোতে কি কাম, কেনেকুৱা ধৰণৰ কাম চলে বাৰু? এইটো তাৰমানে অকল ব্ৰিজৰে কাম চলে। অকল ব্ৰিজৰে, মানে ধৰি লওক আপোনাৰ যিবিলাক তলত পলস আছে, পলসবিলাক মানে উলিওৱা হয়।
আচ্ছা আচ্ছা তাতো ধৰি লওক আপোনাৰ JCB-টো উলিয়াব নোৱাৰিব ইমান নোৱাৰে, বহুত নোৱাৰে, দ থাকিব ন এইটো ই 20 মিটাৰ 22 মিটাৰ আছে তলত 22 মিটাৰ তললৈকে মানে উলিয়াব পৰা ক্ষমতা নাই আছে 28 মিটাৰ 30 মিটাৰলৈকে তেনেকৈ উলিয়াই মানে এয়া যিটো পুল বহিছে সেইটো মানে 20 মিটাৰলৈকে 20 মিটাৰ আচ্ছা টোটেল ইয়াত পোষ্ট কেইটা হেৰি কৰিছে 9টা পোষ্ট আছে ন 9টা পোষ্ট আছে অঁ ইয়াত এতিয়া মানে আৰু মানুহ আহিবনে নাই এইকেইজনতে লাগি থাকিব নাই মানুহ তো আহিব বহুত মানুহ লাগিব এখন ব্ৰিজৰ কাৰণে ন আচ্ছা আচ্ছা ঠিক আছে বহুত বহুত ধন্যবাদ থেংক ইউ আৰু বহুত সময় হ'লগৈ ইয়াতে আহি থকা এতিয়া গুচি যাওঁগৈ ঘৰলৈ যাওঁগৈ